গাইজ বৰ্তমান আমি এতিয়া নতুন ব্যৱসায় এটা আৰম্ভ কৰিছোঁ, বটলৰ ব্যৱসায়। এয়া এইবোৰ লাজ কৰিবলগীয়া কথা নহয়, বিজনেছত লাজ কৰিবলগীয়া কথা নহয়। এয়া বটল দেখিছে, আমি বটলৰ ব্যৱসায়টো আৰম্ভ কৰি দিলোঁ আৰু দেই। এতিয়া অলপ লাজ কৰিছে মানে, মই জানো বিজনেছত এইবোৰ লাজ চৰম বোলা বস্তু নাই, বিজনেছ এটা। এতিয়া আমি বটল ক্ৰয় কৰিছোঁ, তাৰপিছত এতিয়া ডিগিত ভৰাব লাগিব, ডিগিত ভৰাই লওঁ। এনেকৈ যদি সদায় আমি বটল 5টাকৈ নিব পাৰোঁ, বছৰেকত যদি আমি এগাড়ী বিকিব পাৰোঁ, গতিকে কিমান প্ৰফিট হ'ব। গতিকে এইবোৰ লাজ বোলা বস্তুটো, লাজ চৰম বুলি কোৱা বস্তুটো যদি কৰি থাকোঁ, তেতিয়া আমাৰ বিজনেছ নচলিব। কিক মাৰক। এতিয়া যাওঁ, আকৌ আগলৈ যাওঁ, বটল বিচাৰিমগৈ এতিয়া। এইফালে জাজি পালোহি, জাজি দিচাং ধাবাৰ ওচৰত। আৰু আগত বটল যিমান পাওঁ আমি বটল বিচাৰিম, আৰু বটল বিকি পেলানি আমি গাড়ী ল'ম, থাৰ ল'ম, থাৰ। Renando, Renando, vad blir det? Tova, 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 Taram.